নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৰাহুল অনলাইন টেক। তো বন্ধুসকল, আজি মই আপোনালোকক ক'ম মিছোত আপোনালোকে টকা উপাৰ্জন কেনেকৈ কৰিব, তো মিছোৰ পৰা আপোনালোকে কেনেকৈ ইনকাম কৰিব, তো সকলো বিষয়ে আজি মই ষ্টেপ বাই ষ্টেপ ক'ম। তাৰপিছত আপোনালোকে মিছোৰ প্ৰডাক্টবিলাক ক'ত কেনেকৈ চেল কৰিব সেই বিষয়ে আপোনালোকক মই আজি ষ্টেপ বাই ষ্টেপ দেখাই যাম। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, আৰু ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা ঘণ্টাটো দবাই দিব। তেন্তে বন্ধুসকল আহকচোন, আজি আমি শিকোঁ মিছোৰ প্ৰডাক্টবিলাক কেনেকৈ চেল কৰিবলৈ ক'ত কৰিব লাগে সেই বিষয়ে আমি আজি কথা পাতিম। তো আহকচোন চাওঁ। তো বন্ধুসকল পোনপ্ৰথমে আপোনালোকে কি কৰিব, আপোনালোকৰ মিছো অপশ্যনটোত যাব, গৈ পিনে আপোনালোকে ইয়াৰ মিছোৰ প্ৰডাক্টবিলাক আপোনালোকে ক'ত চেল কৰিব, তো সেই বিষয়ে মই আপোনাক ক'ম আজি। মিছোৰ প্ৰডাক্টবিলাক আপোনালোকে চেল কৰিব আপোনালোকৰ লগৰ বন্ধু বা ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম তেনেকুৱাত আপোনালোকে তাত প্ৰডাক্টবিলাক শ্বেয়াৰ কৰিব লাগিব। শ্বেয়াৰ কৰাৰ পিছত আপোনালোকে তাত কণ্টেক্ট কৰিব, যাৰ ভাল লাগে সি কণ্টেক্ট কৰিব, আপোনালোকৰ বস্তুবিলাক বিচাৰিব। তাৰপিছত সিহঁতি মানে আপোনালোকৰ পৰা যেতিয়া কিনিব তেতিয়া আপোনালোকে পইচাটো পাব, ঠিক আছে। তো সেই বিষয়ে মই আপোনাক ক'ম। প্ৰডাক্টবিলাক চেল কৰিবলৈ পেজ তেতিয়া হৈ আছে ফেচবুক মাৰ্কেট প্লেচ। ফেচবুক মাৰ্কেট প্লেচত আপোনালোকে গৈ পিনে প্ৰথমত ইয়াৰ পৰা ফটোবিলাক আপোনালোকে ডাউনলোড কৰিব লাগিব। ডাউনলোড কৰি লৈ পিনে আপোনালোকে ফেচবুক মাৰ্কেট প্লেচত শ্বেয়াৰ কৰিব লাগিব, ঠিক আছে। তো কেনেকৈ কৰিব সেই বিষয়ে মই আপোনালোকক আজি ষ্টেপ বাই ষ্টেপ কৈ যাম। তো ভিডিঅ'টো শেষলৈকে চাওক। তো পোনপ্ৰথমে আপোনালোকে কি কৰিব লাগিব, মই আপোনালোকক এটা এক্সাম্পল হিচাপে কৈ দিছোঁ। এনেকৈ এই চাৰ্টটো দেখিছে, এই চাৰ্টটো আপোনালোকে দেখিছে, এই চাৰ্টটো। তো এই চাৰ্টটো আপোনালোকে যদি আপোনালোকে চেল কৰিব বিচাৰে তো কেনেকৈ চেল কৰিব, ঠিক আছে। আপোনালোকে ফেচবুক মাৰ্কেট প্লেচত কেনেকৈ শ্বেয়াৰ কৰিব, তো সেই বিষয়ে মই আপোনালোকক দেখাই দিছোঁ। তো আপোনালোকে কি কৰিব, পোনপ্ৰথমে কি কৰিব, এইটো যোনটো চাৰ্ট আছে আপোনালোকে তলত চাওক ডাউনলোড অপশ্যন আছে, এই ডাউনলোডত ক্লিক কৰি দিয়াৰ লগে লগে এই প্ৰডাক্টকেইটা ফটো ডাউনলোড হৈ যাব, ঠিক আছে। তাৰপিছত আপোনালোকে ডাউনলোড অপশ্যনত ক্লিক কৰিব, ডাউনলোড হৈ গ'ল। তাৰপিছত আকৌ কি কৰিব, এই ফটোখিনিত আকৌ এবাৰ ক্লিক কৰি দিব। ফটোখিনিত আকৌ এবাৰ ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা ছিংগল হৈ যাব। আপোনালোকে স্ক্ৰল ডাউন কৰি চাব পাৰিব। এনেকৈ ছিংগল যেতিয়া হৈ যাব তেতিয়া আপোনালোকে কি কৰিব, এই ওপৰৰ ফটোটো যেনিবা এইটো মই প্ৰথমত দিম, এইটো ইয়াত ক্লিক কৰি দিব, ঠিক আছে। ইয়াত ক্লিক কৰি দিয়াৰ পিছত ফটোকপিত আকৌ ক্লিক কৰি দিয়াৰ পিছত এই প্ৰডাক্টৰ গোটেইখিনি ডিটেইলছ আহি গৈছে, চাওক। তো আপোনালোকে কি কৰিব, ইয়াত চাওক প্ৰডাক্ট ডিটেইলছ, যোনটো প্ৰডাক্ট ডিটেইলছ আছে ইয়াত কপি বুলি এটা অপশ্যন আছে, এইটো চাওক ৰাইট চাইডে কপি বুলি লিখা আছে, কপিত ক্লিক কৰি দিব। এতিয়া এই চাৰ্টটোৰ গোটেইখিনি ডিটেইলছ কপি হৈ গৈছে, ঠিক আছে। এতিয়া ইয়াৰ পৰা আপোনালোকে ফেচবুক মাৰ্কেট প্লেচত নি পিনে আপোনালোকে সেইটো শ্বেয়াৰ কৰিব লাগিব। সেইটো কেনেকৈ শ্বেয়াৰ কৰিব লাগিব মই আপোনালোকক নেক্সট এটা ভিডিঅ' বনাই দেখাই যাম। তো আপোনালোকে ইয়াৰ পৰা বেনিফিটটো কেনেকৈ পাব মই কৈ দিছোঁ আপোনালোকক। এতিয়া এই প্ৰডাক্টৰ দাম আছে ইয়াত 435, ঠিক আছে। আপোনালোকে যদি এই 435 পিছত যদি আপোনালোকে যদি ফেচবুক মাৰ্কেট প্লেচত যদি শ্বেয়াৰ কৰি দিয়ে তেতিয়াহ'লে আপুনি ইয়াৰ পৰা 1 টকাও নাপাব, ঠিক আছে। আপোনাৰ বেনিফিট নহ'ব। তো আপোনালোকে ইয়াৰ পৰা কিবা এটা পাবৰ কাৰণে যিহেতু আপোনালোকে এইটো ৰিচেল কৰিছে বা চেল কৰিব বিচাৰিছে, তো ইয়াত পাব হ'লে আপোনালোকে কি কৰিব, এইটো ইয়াত প্ৰডাক্ট যদি আছে 435, ইয়াৰ পৰা আপোনালোকে ফেচবুক মাৰ্কেট প্লেচত আপলোড কৰোঁতে শ্বেয়াৰ কৰোঁতে আপোনালোকে ইয়াতকৈ বেছি ক'ব লাগিব। যদি 435 থাকে আপোনালোকে 500 দিব পাৰিব বা 550 তেনেকৈ দিব পাৰিব। তেতিয়া যেতিয়াতো 500 যদি দিওঁ, এতিয়া এইটো মাৰ্জিন কিমান মই আপোনালোকক দেখাই দিছোঁ। এটা আছে 435, এই মাৰ্জিনটো কিবা হয় নহয় মই দেখাই দিছোঁ আপোনালোকক। এই মাৰ্জিনটো ইয়াত আছে 435, মই ফাইনেল কাষ্টমাৰৰ প্ৰাইচ যদি 500 বহাওঁ, তো মোৰ ইয়াত আছে মাৰ্জিন ইউ আৰ আৰ্ন তো 65 ৰুপিজ মোৰ মাৰ্জিন থাকিব, ঠিক আছে। তো ঠিক তেনেদৰে আপোনালোকে ফেচবুক মাৰ্কেট প্লেচত সদায় প্ৰডাক্টৰ ইয়াত যোনটো দাম আছে তাতকৈ বেছি ক'ব লাগিব, তেতিয়া আপোনাৰ সেই বেনিফিটটো পাব। আৰু সেইটো পাব হ'লে আপোনালোকে কি কৰিব, এতিয়া আজি যদি আপোনালোকে প্ৰডাক্টটো আপোনালোকে বুকিং কৰে, অৰ্ডাৰটো যদি প্লেচ কৰে, তো অৰ্ডাৰটো প্লেচ কৰাৰ 7 দিনমানৰ পাছত প্ৰডাক্টটো ডেলিভাৰী হ'ব, মিনিমাম 7 ডেজ লাগে। সেই ডেলিভাৰী হোৱাৰ 7 দিনৰ পাছত, ডেলিভাৰী হোৱাৰ
7 দিনৰ পাছত আপোনাৰ একাউণ্টত পইচাটো সোমাই যাব আপোনাৰ বেংক একাউণ্টত পইচাটো ট্ৰান্সফাৰ হৈ যাব আপুনি এতিয়া মোৰ 65 মাৰ্জিন আছিলে সেই 65টো যেতিয়া মোৰ অৰ্ডাৰটো বুক প্লেচ কৰি মোৰ ডেলিভাৰীত হৈ যাব 7 দিন লাগিব ডেলিভাৰী হ'বলৈ আৰু ডেলিভাৰী হোৱাৰ 7 দিনৰ পাছত আপোনাৰ একাউণ্টত পইচাটো সোমাই যাব ঠিক আছে তো আপোনালোকে সেই বিষয়ে জানিলে কেনেকৈ আপোনালোকে সেইটো প্ৰডাক্টটো চেল কৰিবলৈ ক'ত কৰিব লাগে তো সেই বিষয়ে মই আপোনালোকক জনাই দিলোঁ তো আপোনালোকে কেনেকৈ ইয়াৰ পৰা প্ৰডাক্টবিলাক নি পিনে ফেচবুক মাৰ্কেট প্লেচত চেল কৰিব সেই ভিডিঅ'টো মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখাই যাম আৰু আপোনালোকে যদি এই মিছো এপ্লিকেশ্যনটো এতিয়ালৈকে ডাউনলোড কৰা নাই মোৰ এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে আপুনি তাৰ পৰা গৈ পিনে এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব পাৰে আৰু কেনেকৈ একাউণ্ট খুলিব লাগে কেনেকৈ ডাউনলোড কৰিব লাগে সকলোখিনি মোৰ ভিডিঅ' বনাই থোৱা আছে মোৰ চেনেলত আপোনালোকে মোৰ চেনেলত গৈ পিনে চাই ল'ব পাৰে ঠিক আছে ধন্যবাদ অকল ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্টত জনাব আৰু ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পিনে কাষত থকা ঘণ্টাটো দবাই দিয়ক ধন্যবাদ অকল আজিলৈ মানে নেক্সট এটা ভিডিঅ'ৰ সৈতে মই আপোনালোকক পুনৰ লগ পাম আজিলৈ বাই